হেল্ল' এভৰিৱান, গোৱালপাৰাৰ জীয়ৰী দীক্ষিতাৰ আন এটি নতুন ভিডিঅ'লৈ মই দীক্ষিতাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অতি সহজে বনাব পৰা ৰেচিপি ট্ৰেডিশ্যনেল লৈ আহিছোঁ। বলক আৰম্ভ কৰোঁ। আজি বনাবলৈ লৈছোঁ কলপাতত দিয়া সৰিয়হ আৰু মাছ ভাপত দি পেলাই। আৰু তাৰ বাবে লাগিব আদা নহৰু পিঁয়াজ জলকীয়া আৰু লাগিব মাছ। মই এইবাৰ প্ৰথম বনাম, সেইকাৰণে মই কম পৰিমাণে লৈছোঁ, আপোনালোকে বেছিকৈও ল'ব পাৰে। আৰু লাগিব আমাক সৰিয়হ। মই ৰঙা সৰিয়হটো ব্যৱহাৰ কৰিছোঁ, বগাটোতকৈ ৰঙাটোৰ টেষ্টটোও বেছি ভাল হয়। আৰু আনফালে মই এখন কেৰাহী 10 মিনিট আগতে পানী উতলিবলৈ দি থৈছোঁ। আৰু আনফালে মই কেইখনমান কলপাত গেছতে এনেকৈ লুটিয়াই সেকি লৈছোঁ। ইয়াত আমি টোপোলা বান্ধিম এইটোত। আৰু লৈ লৈছোঁ এইটো শিলটো, আৰু শিলটো মই ইয়াতে এতিয়া বহাই দি দিম পানীখিনিত। আপোনালোকে ইয়াৰ সলনি ষ্টেণ্ড বা বাতি যিকোনো বস্তুৱে ব্যৱহাৰ কৰিব পাৰিব। মই আজি শিলটোকে দিছোঁ আৰু কেৰাহীত বনাম। এতিয়া কলপাতকেইখন লৈ লৈছোঁ, ইয়াতে আমি বস্তুখিনি মেৰিনেট কৰি ল'ম, সানি ল'ম ইয়াতে কলপাততে, তেতিয়া টেষ্টটো বেছি ভাল হয়। আৰু মাছখিনি মই ইয়াতে দি লৈছোঁ। আৰু এতিয়া দি দিম পিঁয়াজখিনি মোহাৰি পেলাই, ইয়াতে দি দিম জলকীয়া আৰু আদা আৰু নহৰুখিনি অকণমান সৰহকৈ দিব, তেতিয়া ভাল হয়। এতিয়া দি দিছোঁ এচিকুটমান হালধি, বেছিকৈ নিদিব, আৰু দি দিব নিমখ সোৱাদ অনুসৰি। তাৰপিছত ইয়াতে ঢালি দিম ৰঙা সৰিয়হৰ বটাখিনি। ৰঙা সৰিয়হটো দিলে কেঁচা তেল নিদিলেও হয়, এইটোৰে নিজা গন্ধ থাকে, ধুনীয়া হয়। আৰু এতিয়া এইখিনি ভালদৰে সানি ল'ম, ভালদৰে সানি ল'ব যাতে গোটেই বস্তুখিনি একেলগে ইটোৰ গাঁঠিটো লাগি যায়। এতিয়া ধুনীয়াকৈ এনেকৈ সজাই পেলাই বাকী থকা সৰিয়হখিনি মই ওপৰতে এনেকৈ গাত লগাই দিম মাছকেইটাৰ। প্ৰথমতে মই সেইকাৰণে গোটেইখিনি একেলগে দি লোৱা নাছিলোঁ। এতিয়া আমি এনেকৈ ভাজ কৰি পেলাই, মন কৰিব মই কেনেকৈ দিছোঁ, এনেকৈ দি পেলাই এইফালে আনিব। আচলতে পাতকেইখন সেকি ল'লে কি হয়, ফাটি নাযায় যেতিয়া আমি টোপোলাটো বান্ধো আচলতে। আৰু মই কলৰ চুচকেইডালে দিয়ে বান্ধি দিম টোপোলাটো টানকৈ মুখখন। আপোনালোকে বিচাৰিলে সূতাও ব্যৱহাৰ কৰিব পাৰে, মই আজি একেডালে ব্যৱহাৰ কৰিছোঁ। আৰু মন কৰিব এইটো যাতে বান্ধোতে যাতে টান হৈ থাকে, কাৰণ যেতিয়া আমি ভাপত দিম যদি ঢিলা হয় তেতিয়াহ'লে ওলাইও আহিব পাৰে ভিতৰৰ বস্তুখিনি, সেইকাৰণে গাঁঠিটো অলপ টানকৈ দিব। এয়া হৈ গ'ল মোৰ টোপোলা বান্ধি ৰেডি। আৰু এতিয়া ইয়াতে দি দিম মই এখন কাঁহী বহুৱাই শিলটোত। মন কৰিব যাতে কাঁহীখন লৰচৰ নকৰে। আপোনালোকে যদি বাতি থাকে আপোনালোকে বাতিও দি দিব পাৰে, যদি কেৰাহীখন আপোনালোকৰ বেছি দ হয়। মোৰ কেৰাহীখন বেছি দ নহয়, সেয়েহে মই এখন কাঁহীয়ে বহুৱাই দিছোঁ। আৰু ভালদৰে চাই ল'ব লৰে নেকি। আৰু এয়া 15 মিনিট পিছত মই ঢাকন খুলি দেখাইছোঁ। চাওক কলপাতীয়া ৰংটোৱে মোৰ সলনি হৈ গৈছে পাতখনৰ, মানে আমাৰ ভিতৰৰ বস্তুখিনি ভালদৰে সিজি গৈছে। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম কিছু সময়ৰ বাবে। লগে লগে ওলাই নানিব কেৰাহীটোৰ পৰা, হাতখনত চেঙা লাগিব পাৰে, অকণমান ঠাণ্ডা হ'বলৈ দিব। এয়া চাওক বহুত গৰম, সেইকাৰণে সাৱধানে খুলিব, নহ'লে হাতত চেঙা লাগিব পাৰে। পাতখন খুলি দিয়াৰ লগে লগে ৰঙা সৰিয়হখিনিৰ কেঁচা কেঁচা গোন্ধটো একদম নাকত লাগি গৈছে মোৰ, বিৰাটেই ভাল লাগে। সেইকাৰণে ইয়াতে এক্সট্ৰাকৈ আৰু মিঠাতেল দিব নালাগে, যিহেতু ৰঙা সৰিয়হৰ গোন্ধটো একদম কেঁচা কেঁচা ভাৱ এটা থাকে। সেয়েহে আপোনালোকে পাৰিলে ৰঙা সৰিয়হটোহে ব্যৱহাৰ কৰিব। এয়া চাওক মোৰ কিন্তু এটা মাছো ভঙা নাই, ধুনীয়াকৈ হৈ গৈছে। আৰু মোৰ বিৰাট ভাল লাগিছে, আজি প্ৰথম বনাই যে ইমানখিনি মই পাৰিছোঁ। আৰু মই এইখিনি এতিয়া বেলেগকৈ ওলাই লৈছোঁ।
বিৰাটেই ভাল লাগিছে, এটা মাছো ভাঙা নাই মোৰ। পিছলৈ আৰু বনাবলৈ মন যাব, যদি বেয়া হ'ল হয় নগ'ল হয়। খাবলৈ ভালেই হ'ব। মই এনেকৈ এইখিনি ওলাই লওঁ আৰু এয়া চাওক, আপোনালোকৰ জানো জিভাৰ পানী পৰা নাই? মোৰ কিন্তু বহুত পৰিছে। আৰু মই এতিয়া এইখিনি গৰম ভাতৰ লগতে খাম বাৰু। দুপৰীয়া হ'ল যেতিয়া আপোনালোকে এইখিনি পন্তা ভাতৰ লগতো খাব পাৰে, বিৰাট ভাল লাগিব। তেতিয়াহ'লে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰত, আৰু কেনেকুৱা লাগে কমেণ্টত কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব।